স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আপোনাৰ আগতে চাহ কাপ খাই লওঁ। চাহ কাপ খাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিম আন এটা ৰেচিপিৰ সৈতে। মই চাহ খাওঁ, চাহ কাপ খাই মোৰ ৰেচিপিটো আৰম্ভ কৰি আছো। মোৰ ৰেচিপিটো এতিয়া আৰম্ভ কৰোঁ আহকচোন। মোৰ ৰেচিপিটো সজিনাৰ ৰেচিপি। খুব সহজ, মানে একেবাৰে মছলা পাতি নিদিয়াকৈ মোৰ ধৰণেৰে আপোনালোকে যদি বনাই খোৱা নাই এবাৰ বনাই খাব পাৰিব। আহক। মই সজিনাৰ কাৰণে সজিনাখিনি কাটি ধুনীয়াকৈ ধুই ল'লোঁ। লগতে দুটা আলু মিডিয়াম সাইজৰ, মিডিয়াম সাইজৰ নহয়, একচুৱেলি সৰু সৰু বিলাহী, এটা পিঁয়াজ আৰু 7টামান জলকীয়া লৈছোঁ। আৰু এইখিনি লৈছোঁ আদা নহৰু আৰু নিমখ দি পেলাই প্ৰেছ কৰি লৈছোঁ, যাতে মই পিছত আৰু নিমখ নিদিওঁ যদি দিবলগীয়া লাগতিয়াল নহয়। এইখিনি হালধি লৈছোঁ আৰু এইখিনি ধনিয়া গুড়া। এতিয়া মই কেৰাহীটো পাতি থৈছোঁ। গেছটো মই অন কৰি দিওঁ। গেছটো অন কৰি তেলখিনি গৰম হ'বলৈ দিওঁ। তেলখিনি গৰম হোৱাৰ পিছত মই আকৌ কি কৰোঁ দেখাই আছোঁ। মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই আজি অকণমান তেল আৰু বৰ বেছিয়ে দিয়া হ'ল, কাৰণ যিটো মছলা চছলা ইউজ নকৰোঁ, সেইকাৰণে অকণমান ভাজ খাবলৈ আপোনাৰ তেলটো দিলে বেছি ভাল লাগে। সেইকাৰণে আপোনালোকেও এনেকৈ বেছিকৈ দিলেও দিব, যদি কমকৈ খাই কমকৈ দিব। এতিয়া মই তেল গৰম হ'ল, পিঁয়াজখিনি দি দিলোঁ। মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজ ভজা অলপমান হৈয়ে গৈছে, বেছি ৰঙচুৱাও একচুৱেলি নকৰিলোঁ। যিহেতু সজিনাখিনি ভাজিব লাগিব, তাতে পিঁয়াজখিনিও যাবই, সেইকাৰণে অকণমান আধাতে মই ৰাখি দিলোঁ। ৰাখি দি পেলাই মই এতিয়া সজিনাখিনি ইয়াতে দি দিলোঁ। সজিনাখিনি মই দি দিলোঁ। এতিয়া লগতে মই আলু দুটাও দি দিছোঁ। দুটা আলু মই কাটি থৈছিলোঁ। দি পেলাই মই এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম। এইখিনি মই ধুনীয়াকৈ সিজালৈকে ভাজি ল'ম। এতিয়া ভাজাত মই এতিয়া এইখিনি নিসিজালৈকে মই ইয়াতে একো নিদিওঁ। ধুনীয়াকৈ মই এইটো গেছটো অকণমান কমাই ধুনীয়াকৈ মই ভাজি থাকিম। ঢাকন দি দিলোঁ। চাওঁচোন এতিয়া এইখিনি হ'লনে নাই। সজিনা আৰু আলুখিনি সিজিছে, সিজিয়ে গ'ল। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহী এই দুটা দি দিলোঁ। দি পেলাই এবাৰ ধুনীয়াকৈ লৰাই দিম। গেছটো অকণমান বঢ়াই দিম। এতিয়া আৰু হালধি, ধনিয়া আৰু আদা নহৰু পেষ্টখিনি একেলগে দি দিলোঁ। দি পেলাই মই ধুনীয়াকৈ আকৌ লৰাই দিম এবাৰ। একচুৱেলি কেমেৰাটো ধৰি পেলাই নিজে লৰাবলৈ অকণমান দিগদাৰেই হয়, কাৰণ চৌকাখনত কেৰাহীটো পিছলি যায়। আৰু যিটো নহওক, এতিয়া আকৌ অকণমান ঢাকন মাৰি দিম। দি লাষ্ট ফিনিচিং আপোনালোকক দেখাই দিম। সেইখিনি অকণমান লাহে লাহে মই গেছটো কমাই বঢ়াই ভাজি থাকিম ধুনীয়াকৈ। ঢাকন মাৰি দিয়া হৈ গ'ল। এতিয়া সজিনাখিনি মই চাওঁ হ'লনে নাই। এয়া ধুনীয়াকৈ পানী ওলাই গ'ল, ৰসখিনি ওলাই গ'ল বিলাহীৰ, আদা নহৰুৰ অকণমান ধনিয়া দিয়ে ৰস ওলাই গ'ল। এয়া মোৰ সজিনা ৰেডি। গেছটো এতিয়া অফ কৰি দিম। খাই জনাই আছোঁ আপোনালোকক কেনেকুৱা লাগে। মাৰি দিলোঁ। ৰেডি হৈ গ'ল। এয়া আছিলে বুটৰ ভাজি, দাইল, এয়া সজিনা। খাই পেলাই জনাই আছোঁ আপোনালোকক। খাই বৈ এতিয়া আকৌ ভিডিঅ'ৰ মাজলৈ আহিছোঁ। খাই সজিনা আৰু আঞ্জাখন ভালেই লাগিলে, বাকীখিনিও ভালেই আছিলে বাৰু মোৰ কাৰণে। আপোনালোকে এই সহজ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, যদি এনেকৈ খাই চোৱা নাই এবাৰ খাব।
নিশ্চয় ভাল লাগিব, মোৰো ভাল লাগে এনেকৈ খাই। এতিয়াও বহুত ৰাতি হৈ গ'ল আজিলৈ। বাই বাই, গুড নাইট। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।